হেল্ল' গাইছ আপোনালোকসকলে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'তে মোৰ ইউটিউব চেনেল আৰু থাম্বনেইল নিশ্চয় গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব সেইসকলৰ কাৰণে যিসকলে মানে আছাম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছে যদি আপোনাৰ ঘৰৰ কোনোবা বা লগৰ কোনোবাই যদি আছাম পুলিচৰ কাৰণে তৈয়াৰী কৰি আছে সিহঁতক ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক কাৰণ আজি সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব আজি ভিডিঅ'টো ল'বলৈ এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো যিহেতু গম পাইছে এতিয়া জুলাই মাহ আৰু বেছি দিন নাই জুলাই মাহ পাবহি হৈছে আমি এতিয়া প্ৰেক্টিচ কৰিব লাগিব হাৰ্ড প্ৰেক্টিচ কৰিব লাগিব কাৰণ জুলাই মাহলৈতো মাজত মাথো এমাহে আছে সেইটো কাৰণে এতিয়াতো আজিতো দেখিছে কিমান ৰ'দ টান হৈছে মানে এনেকুৱা ৰ'দত এতিয়া দুপৰীয়া দৌৰ মাৰিব যোৱা নাই কাৰণ এতিয়া যদি ৰ'দত মাৰি থাকোঁ পিছত আকৌ আমাৰ ডেমেজ হৈ যাম সেইটো কাৰণে মানে পূৰা ডেমেজ হৈ যাব লাগিব সেইটো কাৰণে এতিয়া ৰ'দত দৌৰ মৰা নাই এতিয়া আমি পিছবেলাই গৈ আছোঁ আৰু লগৰ কেইটামান ৰাতিপুৱা যায় বাৰু মই এতিয়ালৈকে ৰাতিপুৱা যোৱা নাই পিছবেলাই গৈ আছোঁ আৰু ভিডিঅ'টো জানিছেই ডিষ্ট্ৰিক্ট ৱাইজ প'ষ্ট কিমান ওলাব আৰু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ কিমান হ'ব সেই বিষয়ে আপোনালোকৰ ওচৰত আজি অলপ আলোচনা কৰিব লৈছোঁ। যোৱাবাৰতকৈতো এবাৰ তুলনাত প'ষ্ট যিহেতু বেছি যোৱাবাৰ 2100 কিবা এটা ওলাইছিলে আৰু এবাৰ প্ৰায় 4000 কিমান ওলাইছে হয় সেইটো কাৰণে কি হ'ল যোৱাবাৰ মানে প'ষ্টটো যদি এবাৰ বেছি হৈছে তেনেহ'লে প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে কি হ'ব এবাৰ দুগুণ হৈ যাব প'ষ্ট ধৰি লওক যোৱাবাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত এবিধ ওলাইছিলে 49টা এবাৰ তাৰ দুগুণ হৈ যাব আৰু ইউবিত ওলাইছিলে ডিব্ৰুগড় ডিষ্ট্ৰিক্টত 24টা আৰু মানে তাতো দুগুণ হৈ যাব ঠিক তেনেদৰে যদি বাক্সাত চাওঁ বাক্সাত ওলাইছে 35টা এবিধ ওলাইছিলে আৰু এইবাৰ কি হ'ব তাৰ দুগুণ হৈ যাব কাৰণ যিহেতু আমাৰ প'ষ্ট বেছি সেইকাৰণে তাত বেছি হৈ যাব। চৰাইদেউত ওলাইছিলে যোৱাবাৰ প'ষ্ট 18টা আৰু এবাৰ তাৰ দুগুণ হৈ যাব। ধেমাজিত ওলাইছিলে 25টা তাৰো দুগুণ হ'লে কিমান হ'ব 50 হ'ব এবিধ কথা কৈ আছোঁ হা মই তাৰপিছত যোৰহাটত ওলাইছিলে 34টা তাতো দুগুণ হৈ যাব এবিধ নগাঁৱত ওলাইছিলে 70টা আৰু নগাঁৱতে চবতছে বেছি ওলাইছিলে যোৱাবাৰ তাত কাৰণ জনবসতিও ঘন তাত সেইটো কাৰণে তাত প'ষ্টটো বেছি ওলাইছিলে 70টা ওলাইছিলে এবিধ আৰু আকৌ তাত কি হ'ব দুগুণ হৈ যাব মানে 140টা হ'ব এবিধ। শিৱসাগৰত ওলাইছিলে 22টা এবিধ তিনিচুকীয়াত ওলাইছিলে 39টা আৰু চবৰে দুগুণ হৈ যাব মানে কি হ'ব যোৱাবাৰ তুলনাত এবাৰ প'ষ্ট যিহেতু বেছি সেইটো কাৰণে প্ৰত্যেক ডিষ্ট্ৰিক্টতে প'ষ্ট বেছি হৈ যাব আৰু বেছি হোৱাৰ কাৰণে কি হ'ব কাট অফটো অলপ কম হ'ব বেছি নহ'লেও পইণ্টত কিবা এটা কমিব মানে কাৰণ যোৱাবাৰতো প'ষ্ট কম আছিলে সেইটো কাৰণে কাট অফটো বেছি গৈছিলে এবাৰ পইণ্টত কিবা এটা হ'লেও মানে কম হোৱাৰ চান্স আছে। আৰু মই গোটেইখিনি ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই কাৰণ গোটেইখিনি ডিষ্ট্ৰিক্টৰ কথা যদি কওঁ মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইটো কাৰণে মই গোটেইখিনি ডিষ্ট্ৰিক্টৰ কথা কোৱা নাই কেইখনমান ডিষ্ট্ৰিক্টৰ কথাহে কৈছোঁ। আৰু যদি ইউ বিৰ কথা ক'ব যাওঁ ইউ বিত যোৱাবাৰ ডিব্ৰুগড়ত ওলাইছিলে 24টা আৰু এবাৰ তাত দুগুণ হৈ যাব যদি নগাঁৱত ওলাইছিলে 35টা আৰু তাতো দুগুণ হৈ যাব যোৰহাটত ওলাইছিলে 17টা তাত দুগুণ হৈ যাব মানে চবতে দুগুণ হৈ যাব কাৰণ প'ষ্ট বেছি যিহেতু গম পাইছে সকলোৱে দুগুণ হৈ যাব তিনিচুকীয়াত ওলাইছিলে 24টা ইউ বিত শিৱসাগৰত ওলাইছিলে 11টা তাতো দুগুণ হৈ যাব তো এনেকুৱা মানে প'ষ্টবিলাক কি হ'ব দুগুণ হৈ যাব সেইটো কাৰণে কি হ'ব কাট অফটো অলপ কম যোৱাৰ চান্স আছে যিমান যি হ'লেও মানে কিবা এটা পইণ্টত হ'লেও কম হ'ব চান্স আছে মানে পইণ্টত হ'লেও কম হোৱাৰ চান্স আছে কাৰণ যিহেতু প'ষ্টটো বেছি আৰু এবাৰতো সকলোৱে প্ৰেক্টিচ কৰিছে জানেই ভিডিঅ'বোৰ পাই আছোঁ সকলোৰে মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে ভিডিঅ'বোৰ পাই আছোঁ সকলোৱে প্ৰেক্টিচ কৰি আছে তো আমিও প্ৰেক্টিচ কৰি আছোঁ তো সকলোৱে কৰি থাকক কাৰণ ইমান দিন প্ৰেক্টিচ কৰাৰ পিছত ফলটো পাবই লাগিব আৰু কষ্ট ফল সদায় মিঠা হয় বুলি কৈছে সেইটো কাৰণে সকলোৱে কষ্ট কৰি থাকক পঢ়াটো ধ্যান দিয়ক সকলোৱে। আজিলৈ ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এইটো কথা গম পায় যে কোন ডিষ্ট্ৰিক্টত কিমান প'ষ্ট ওলোৱাৰ সম্ভাৱনা আছে। তো মই যেতিয়া ডিষ্ট্ৰিক্ট ৱাইজ প'ষ্টবিলাক ভাগ কৰি তেতিয়া মই ভিডিঅ' এটা বনাম বাৰু গোটেই লিষ্টখন দি দিম তো ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব বাই বাই আজিলৈ।